হেল্ল' ফ্ৰেণ্ডছ আৰু নমস্কাৰ তোমালোক সকলোকে মোৰ এই চেনেলত স্বাগতম জনাইছোঁ। মই আজি আমি ক্লাছ 8ৰ সায়েন্স চেপ্টাৰৰ লেসন নং 15 কিছুমান প্ৰাকৃতিক পৰিঘটনাৰ কুৱেশ্যন আনসাৰ্স আলোচনা কৰিম। যদি এই ভিডিঅ'টো ভাল লাগে তেন্তে এটা লাইক কৰি দিবা, বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিবা আৰু চেনেলটোক সাবস্ক্ৰাইব কৰি কাষত থকা বেল বাটনটো অল অপশ্যনত ক্লিক কৰি দিবা। তেন্তে বলা ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত কৈছে 1 নং আৰু 2 নং প্ৰশ্নত শুদ্ধ উত্তৰটো বাছি উলিওৱা। 1 নম্বৰত দিছে তলৰ কোনবিধ বস্তু ঘৰখনৰ সহজে আহিত কৰিব নোৱাৰে। ইয়াত ক নম্বৰত দিছে প্লাষ্টিকৰ স্কেল এডাল, খ নম্বৰত দিছে তামৰ দণ্ড এডাল, গ নম্বৰত দিছে ফুলাই থোৱা বেলুন এটা, ঘ নম্বৰত দিছে উলৰ কাপোৰ। আমি জানো যে প্লাষ্টিকৰ স্কেল এটাও আহিত হয়, ফুলাই থোৱা বেলুন এটা আহিত কৰিব পাৰি আমি, আৰু উলৰ কাপোৰো আহিত কৰিব পাৰি। কিন্তু তামৰ দণ্ড আমি আহিত কৰিব নোৱাৰি, কাৰণ তামৰ দণ্ড এটা বিদ্যুতৰ সুপৰিবাহী আৰু তাৰ মাজেৰে বস্তুটোত আহিত হোৱা যে অলপ বিদ্যুৎ আছে এইটো আমাৰ শৰীৰৰ মাজেৰে গুচি যাব, সেইকাৰণে তামৰ দণ্ডটো হ'ব শুদ্ধ এনসাৰ। তাৰপিছত 2 নম্বৰত আছে এটুকুৰা পাতৰ কাপোৰেৰে কাঁচৰ দণ্ড এডাল ঘঁহিলে দণ্ডডাল ক নম্বৰত দিছে আৰু কাপোৰ টুকুৰা দুয়ো ধনাত্মকভাৱে আহিত হ'ব, খ নম্বৰত দিছে ধনাত্মকভাৱে আৰু কাপোৰ টুকুৰা ঋণাত্মকভাৱে আহিত হ'ব, গ নম্বৰত দিছে আৰু কাপোৰ টুকুৰা দুয়ো ঋণাত্মকভাৱে আহিত হ'ব, আৰু ঘ নম্বৰত দিছে ঋণাত্মকভাৱে আৰু কাপোৰৰ টুকুৰা ধনাত্মকভাৱে আহিত হ'ব। এটাৰ আনসাৰ হ'ব খ, মানে এটুকুৰা পাতৰ কাপোৰেৰে কাঁচৰ দণ্ড এডাল ঘঁহিলে দণ্ডডাল ধনাত্মকভাৱে আৰু কাপোৰ টুকুৰা ঋণাত্মকভাৱে আহিত হ'ব। তাৰপিছত 3 নম্বৰত আছে বাক্য কেইটা সঁচা নে মিছা লিখা। ইয়াত ক নম্বৰত দিছে একেজাতীয় আধানে পৰস্পৰক আকৰ্ষণ কৰে। আমি পঢ়িছো যে একেজাতীয় আধানে পৰস্পৰক বিকৰ্ষণ কৰে, চুমুকৰ নিচিনা। চুমুকৰ যেনেকুৱা দুটা একে মেৰুৱে বিকৰ্ষণ কৰে আৰু বেলেগ বেলেগ মেৰুৱে আকৰ্ষণ কৰে, সেইদৰে একেজাতীয় আধানে পৰস্পৰক বিকৰ্ষণ কৰে, এইটো মিছা। এইটোৰ উত্তৰ হ'ল মিছা, ক মিছা। তাৰপিছত খ নম্বৰত আছে এডাল আহিত কাঁচৰ দণ্ড এডাল আহিত প্লাষ্টিক ষ্ট্ৰ পাইপক আকৰ্ষণ কৰে, এইটো সঁচা, কাৰণ কাঁচৰ দণ্ড এটাই ধনাত্মকভাৱে আহিত হয় আৰু প্লাষ্টিকৰ ষ্ট্ৰ পাইপ ঋণাত্মকভাৱে আকৰ্ষণ হয়, সেয়েহে ধনাত্মক আৰু ঋণাত্মক আধানে পৰস্পৰে আকৰ্ষণ কৰে বাবে এইটো সঁচা হ'ব। তাৰপিছত গ নম্বৰত আছে বজ্ৰ নিৰোধক পৰিবাহী দণ্ডই অট্টালিকাক বজ্ৰপাতৰ পৰা ৰক্ষা কৰিব নোৱাৰে, এইটো একেবাৰে মিছা, কাৰণ বজ্ৰপাতৰ পৰা ৰক্ষা পাবলৈ মানুহে বজ্ৰ নিৰোধক পৰিবাহী দণ্ড অট্টালিকাৰ ওপৰত লগায়, সেইকাৰণে এইটো গ নম্বৰটো মিছা হৈ যাব। তাৰপিছত ঘ নম্বৰত আছে ভূমিকম্পৰ আগজাননী দিব পাৰি, এইটোৰ এনসাৰ হ'ব অশুদ্ধ বা মিছা, কাৰণ ভূমিকম্পৰ এতিয়ালৈকে আগজাননী দিব পৰা সম্ভৱ হোৱা নাই। তাৰপিছত 4 নম্বৰত আছে জাৰকালি চুৱেটাৰ এটা খুলিলে কেতিয়াবা ফট ফটাই উঠা শব্দ শুনিবলৈ পোৱা যায়, এনে কিয় হয় বুজাই লিখা। এইটোৰ এনসাৰ হ'ব শীতকালিত বায়ুৰ আৰ্দ্ৰতা কম থাকে। চুৱেটাৰত থকা উলবোৰ হ'ল সংশ্লেষিক আঁহ। আমি পঢ়িছো গাৰ পৰা চুৱেটাৰটো খোলাৰ লগে লগে ই শুকান ছালত ঘৰ্ষণ হৈ আহিত হয়। ছাল আৰু চুৱেটাৰত উৎপন্ন হোৱা বিপৰীত আধান আৰু গাৰ নোম বা চুৱেটাৰত উৎপন্ন হোৱা একে আধানৰ এইটো আকৰ্ষণ হ'ব, আকৰ্ষণ ক্ৰিয়াৰ বাবে ফটফট শব্দৰ সৃষ্টি হয়। তাৰপিছত 5 নম্বৰত আছে আহিত বস্তু এটা হাতেৰে চুলে আধানবোৰ কিয় নাইকিয়া হয় বুজাই লিখা। এইটোৰ আনসাৰ হ'ব আহিত বস্তু এটা হাতেৰে চুলে আধানবোৰ নাইকিয়া হয়, কাৰণ আমি হাতেৰে চুই দিয়াৰ পাছত আধানবোৰ আমাৰ শৰীৰৰ মাজেৰে ভূমিলৈ গুচি যায়। তাৰপিছত 6 নম্বৰত আছে ভূমিকম্প বিধ্বংসী শক্তি জুখিবলৈ ব্যৱহাৰ কৰা স্কেলৰ নাম লিখা। কোনো এটা ভূমিকম্পৰ প্ৰবল্য ৰিক্টাৰ স্কেলত 3 হলে ইয়াক চিচিমগ্ৰাফ এটাই ধৰা পেলাবনে? ই বিস্তাৰ ক্ষতি সাধন কৰাৰ সম্ভাৱনা আছেনে? এইটোৰ আনসাৰ হ'ব ভূমিকম্প বিধ্বংসী শক্তি জুখিবলৈ ব্যৱহাৰ কৰা স্কেলৰ নাম হ'ল ৰিক্টাৰ স্কেল। কোনো এটা ভূমিকম্পৰ প্ৰবল্য ৰিক্টাৰ স্কেলত 3 হলেও ই চিচিমগ্ৰাফত ৰেকৰ্ড হ'ব। ই বিস্তাৰ ক্ষতি সাধন কৰাৰ সম্ভাৱনা নাই, কাৰণ বিস্তাৰ ক্ষতি সাধন কৰাৰ ভূমিকম্প 7 ৰিক্টাৰতকৈ অধিক হ'ব লাগিব। তাৰপিছত 7 নম্বৰত আছে বজ্ৰপাতৰ পৰা নিজকে ৰক্ষা কৰিবলৈ ল'বলগীয়া 3টা ব্যৱস্থাৰ দিহা দিয়া। এইটোৰ আনসাৰ হ'ব বজ্ৰপাতৰ পৰা নিজকে ৰক্ষা কৰিবলৈ ল'বলগীয়া 3টা ব্যৱস্থা হ'ল 1 নম্বৰ ঢেৰেকণি শব্দ শুনাৰ লগে লগে সুৰক্ষিত ঠাইলৈ যাব লাগে, 2 নম্বৰ ঢেৰেকণি শব্দ নাইকিয়া হোৱাৰ কিছু সময় পাছতহে সুৰক্ষিত ঠাইৰ পৰা আহিব লাগে, 3 নম্বৰ দুৱাৰ খিৰিকী বন্ধ গাড়ীৰ ভিতৰত থকাটো সুৰক্ষিত।
তাৰপিছত 8 নম্বৰত আছে আহিত বেলুন এটাই আন এটা আহিত বেলুনক বিকৰ্ষণ কৰে আৰু অনাহিত বেলুন এটাই আহিত বেলুন এটাক আকৰ্ষণ কৰে। বুজাই লিখা। এটাৰ আনসাৰ হ'ব আহিত বেলুন এটাই আন এটা আহিত বেলুনক বিকৰ্ষণ কৰে কাৰণ দুয়োটা বেলুনত একেধৰ্মী আধান আছে। আমি জানো যে একেধৰ্মী আধানৰ মাজত বিকৰ্ষণ হয়। আনহাতে অনাহিত বেলুন এটাই আহিত বেলুন এটাক আকৰ্ষণ কৰে। ইয়াৰ কাৰণ আধানযুক্ত বেলুনটোৰ পৰা আধানবোৰ আধানহীন বেলুনটোলৈ গতি কৰিব, ফলত দুয়োটাৰ মাজত আকৰ্ষণ হ'ব। তাৰপিছত 9 নম্বৰত আছে চিত্ৰৰ সহায়ত এটা সঁজুলিৰ বৰ্ণনা দিয়া যাৰ দ্বাৰা এটা আহিত বস্তু চিনাক্ত কৰিব পাৰি। ইয়াত তোমালোকে এইটো চিত্ৰ দেখিব পাইছা। তাৰপিছত এইটো লিখিবা। আহিত বস্তু চিনাক্ত কৰিবলৈ ইলেক্ট্ৰস্কোপ বা বিদ্যুৎ বীক্ষণ যন্ত্ৰ নামৰ সঁজুলিটো ব্যৱহাৰ কৰা হয়। ইলেক্ট্ৰস্কোপ নামৰ যন্ত্ৰটো একেধৰ্মী আধানৰ মাজত বিকৰ্ষণ আৰু বিপৰীতধৰ্মী আধানৰ মাজত আকৰ্ষণ হোৱা নীতিৰ ওপৰত ভিত্তি কৰি সজা হৈছে। প্ৰথমে এটা খালী বটল লোৱা হ'ল। এতিয়া বটলটোৰ সাঁফৰখনতকৈ অলপ ডাঙৰ কাৰ্ডবৰ্ড এটুকুৰা লোৱা হ'ল। ধাতুৰ কাগজ ক্লিপ এটা সোমোৱাব পৰাকৈ এটা বিন্ধা কৰা হ'ল। চিত্ৰত দেখুওৱাৰ দৰে কাগজ ক্লিপটো মেলি তাত দুখন এলুমিনিয়ামৰ পাতল পাত ওলমাই দিয়া হ'ল। কাগজ ক্লিপটো কাৰ্ডবৰ্ডত এনেদৰে সুমুৱাই দিয়া হ'ল যাতে ই লম্বভাৱে থাকে। পাতৰ টুকুৰা দুটা একেধৰ্মী আধানেৰে আহিত হ'লে দুয়োটাৰ মাজত বিকৰ্ষণ হয় আৰু মেল খাই যায়। কোনো বস্তু আধানযুক্ত হয়নে চাবলৈ এই সঁজুলি ব্যৱহাৰ কৰা হয়। ইয়াত চাবলৈ হ'ব। তাৰপিছত 10 নম্বৰত আছে ভাৰতবৰ্ষৰ 3খন ৰাজ্যৰ নাম উল্লেখ কৰা য'ত ভূমিকম্পৰ প্ৰবল সম্ভাৱনা আছে। এইটোৰ আনসাৰ হ'ব অসম, গুজৰাট, ৰাজস্থান আদি। তাৰপিছত 11 নম্বৰত আছে ধৰি লোৱা তুমি ঘৰৰ বাহিৰত থকা সময়ত ভূমিকম্প আহিল। নিজকে ৰক্ষা কৰিবলৈ কি সাৱধানতা অৱলম্বন কৰিবা? এইটোৰ আনসাৰ হ'ব 1 নম্বৰ ঘৰৰ বাহিৰত থকা সময়ত যদি ভূমিকম্প আহে তেনেহ'লে অট্টালিকাৰ পৰা আঁতৰি আহি মুকলি ঠাইত থাকিব লাগে। তাৰপিছত 2 নম্বৰত আছে গছ-গছনিৰ ইলেক্ট্ৰিকপটৰ পৰা আঁতৰি থাকিব লাগে। 3 নম্বৰত আছে গাড়ীৰ ভিতৰত থাকিলে গাড়ীখন লাহে লাহে লৈ গৈ কিছু মুকলি ঠাইত ৰাখিব লাগে। তো বন্ধু বান্ধৱীসকল আজিৰ কাৰণে এইখিনিয়ে। ধন্যবাদ। बदन पे कपड़े तक जिंदगी मार सब समंदर पार से बोले वसा